Hello friends, welcome back to my YouTube channel. আজি মই আপোনালোকৰ বাবে লৈ আহিছো Maruti Suzuki Dzire VXI variant অৰ্থাৎ বেছ ভেৰিয়েণ্টৰ পৰা এটা ভেৰিয়েণ্ট ওপৰত সেকেন্ড বেছ ভেৰিয়েণ্টৰ ৰিভিউ ভিডিও। এই VXI মডেলটোৱে আটাইতকৈ টপ সেলিং মডেলটো হয় অৰ্থাৎ এই মডেলটোৱে মানুহে বেছিকৈ পছন্দ কৰে। বন্ধুসকল আজি মই আপোনালোকক এইটো ভিডিঅ'ত জনাম যে আপোনালোকে এই গাড়ীখনত কি স্পেচিফিকেশ্যন আৰু কি ফিচাৰ্ছ পাব আৰু যদি আপোনালোকে এই গাড়ীখন কিনাৰ কথা ভাবিছে তেন্তে এই গাড়ীখনৰ অন ৰোড প্ৰাইচ কিমান পৰিব এই সকলোখিনিৰ ডিটেইলছ আজি মই আপোনালোকক এইটো ভিডিঅ'ত জনাম। তেন্তে প্ৰথমতে আমি আহিছো এই গাড়ীখনৰ ইঞ্জিনটোলৈ। এই গাড়ীখনত আপোনালোকে 1197 সিচিৰ এটা 4 সিলিণ্ডাৰৰ ইঞ্জিন দেখিবলৈ পাব যিটোৱে 88.50 bhp পাৱাৰ 6000 rpm আৰু 113 nm টৰ্ক 4400 rpm প্ৰডিউস কৰে। ইয়াৰ উপৰিও এই গাড়ীখনত আপোনালোকে 5 স্পীডৰ মেনুৱেল ট্ৰান্সমিশনৰ অপচন দেখিবলৈ পাই যাব। Maruti Suzuki Dzire এখন সেডান গাড়ীৰ কেটেগৰীত পৰে আৰু এই গাড়ীখনত আপোনালোকে 5 সিটাৰৰ সিটিং কেপাসিটি দেখিবলৈ পাই যাব। ইয়াৰ উপৰিও এই গাড়ীখনত আপোনালোকে 378 লিটাৰৰ এটা ডাঙৰ বুট স্পেচৰ অপচন পাই যাব আৰু লগতে 37 লিটাৰৰ এটা ফিউল টেংকৰ কেপাসিটিও আপোনালোকে দেখিবলৈ পাই যাব এই গাড়ীখনত। আৰু যদি মাইলেজৰ কথা কওঁ তেন্তে Maruti Suzuki ক্লেম কৰা মতে আপোনালোকে এই গাড়ীখনত প্ৰায় 23 kmpl ৰ মাইলেজ দেখিবলৈ পাই যাব। এতিয়া আমি কথা পাতিম এই গাড়ীখনৰ কিছুমান ফিচাৰ্ছৰ ওপৰত। এই গাড়ীখনত আপোনালোকে অল পাৱাৰ ইনডোৰ অপচনৰ লগতে মিউজিক সিস্টেমও দেখিবলৈ পাই যাব। টাচ স্ক্ৰীন নাপায় যদিও আপোনালোকে এই গাড়ীখনত পাৱাৰ বুটৰ লগতে কিলেছ এন্ট্ৰি, ৰিয়াৰ এচি ভেন্টছ, এডজাষ্টেবল হেডৰেষ্টৰ নিচিনা ফিচাৰ্ছসমূহ দেখিবলৈ পাই যাব। আৰু LED হেডলাইট নাপায় যদিও আপোনালোকে এই গাড়ীখনত LED টেইল লেম্প দেখিবলৈ পাই যাব। আৰু যদি সেফটি ফিচাৰ্ছৰ বিষয়ে কওঁ তেন্তে আপোনালোকে এই গাড়ীখনত ABS আৰু EBDৰ লগতে স্পীড সেন্সিং অটো ডোৰ লক, ক্ৰেছ সেন্সৰ, চেন্ট্ৰেল লকিং, পাৱাৰ ডোৰ লকছ আৰু এন্টি থেফট এলাৰ্মৰ লগতে দুটা এয়াৰবেগৰ অপচনো দেখিবলৈ পাই যাব। পাৰ্কিং সেন্সৰ পাব যদিও আপোনালোকে এই গাড়ীখনত ৰিয়াৰ কেমেৰা দেখিবলৈ নাপাব। ওভাৰঅল চাবলৈ গ'লে এই গাড়ীখনে এটা ভেলিউ ফৰ মানি পেকেজ প্ৰভাইড কৰে আপোনালোকক। খালি এই গাড়ীখনৰ বিল কোৱালিটিটোহে এটা ডাঙৰ মাইনাছ পইণ্ট। এতিয়া আহিছো এই গাড়ীখনৰ দামটোলৈ। যদি আপোনালোকে এই গাড়ীখন অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ পৰাই কিনে তেন্তে এই গাড়ীখনৰ এক্স-শ্বৰুম প্ৰাইচটো হ'ব 7,28,000 টকা আৰু RTO আৰু ইঞ্চুৰেঞ্চ মিলাই এই গাড়ীখনৰ টোটেল অন ৰোড প্ৰাইচটো হ'ব 8,17,756 টকা। অসমৰ সকলোবোৰ ডিস্ট্ৰিক্টতে এই দামটো প্ৰায় একে হ'ব। তেন্তে আজিলৈ ইমানেই বন্ধুসকল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু আগলৈও গাড়ীৰ বিষয়ে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।